মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি চতুৰ্থ শ্ৰেণীৰ গণিতৰ পূৰণৰ বিষয়ে কিছু কথা আলোচনা কৰিম বুলি ভাবিছোঁ। আমি ইতিমধ্যে 3টা খণ্ড পূৰণৰ আলোচনা কৰিছোঁ। এইটো চতুৰ্থ খণ্ড। বাকীকেইটা খণ্ড তোমালোকে যদি চোৱা নাই আৰু চাবৰ যি ইচ্ছা কৰে তেতিয়াহ'লে ইয়াৰ ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, চাব পাৰিবা। আজি অংকবোৰ বৰ্ণনা কৰি নাযাওঁ, কেৱল কৰি দিছোঁ। তোমালোকে চাই ল'বা আৰু বুজিব চেষ্টা কৰিবা। আজি বৰ্ণনা কৰি নাযাওঁ, কেৱল কৰি যাম দেই।